Hello guys, আজি আমি আলোচনা কৰিম কেইটামান অতি মজাৰ সাঁতৰ। 1 নম্বৰ সাঁতৰটো হৈছে পক্ষী নহয় উৰিব পাৰে, খোৱাৰ সময়ত হৈ ওলোটাকৈ শুৱে। উত্তৰটো কোৱাচোন অলপমান ভাবি। উত্তৰ বাদুলি। 2 নম্বৰ সাঁতৰটো হৈছে এনেকুৱা কি কৰ আছে যিটো কৰ বজাৰত কেতিয়াও বিক্ৰী নহয়। উত্তৰ মিচকৰ। 3 নম্বৰ সাঁতৰটো হৈছে এনেকুৱা কি বস্তু আছে যিটো বাঢ়ি যোৱাৰ পিছত কেতিয়াও কমি নাযায়। উত্তৰ বয়স। 4 নম্বৰ সাঁতৰটো হৈছে এনেকুৱা কি ৰুম আছে যিটো ৰুমত মানুহ কেতিয়াও সোমাব নোৱাৰে, কি বাৰু? উত্তৰ মাছৰুম। 5 নম্বৰ সাঁতৰটো হৈছে এনেকুৱা কি ফল মানুহে খাব নোৱাৰে, কেৱল চাবহে পাৰে। উত্তৰ ৱাটাৰফল।